নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ আন এটি ৰেচিপি লৈ আহিছোঁ। আজি মোৰ ৰেচিপিটোত কি বনাইছোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ। আহকচোন চাওঁ। আজি মোৰ ৰেচিপিটো হৈছে বগৰী টেঙা দালি মাছ। বগৰী টেঙা দালি মাছ মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ ভিডিঅ'টো শেষ নোহোৱালৈকে সম্পূৰ্ণ চাব, নহ'লে হয়তো ক'ৰবাত নিমখ বা কিবা কম বেছিও হৈ যাব পাৰে বা তেতিয়া হয়তো খাবলৈ ভাল নালাগিবও পাৰে। সেইটো কাৰণতে সম্পূৰ্ণ মোৰ ভিডিঅ'টো চাব দেই। মোৰ ভাগৰ ৰেচিপিটোৰ কাৰণে মই বগৰী টেঙা 10টামান লৈছোঁ, দালি লৈছোঁ আৰু দালিখিনি মই এতিয়া ধুই মেলি কুকাৰত পাতি দিম। মই বগৰী টেঙাখিনি এক্সট্ৰাকৈ মই বেলেগত বইল কৰিম। মই দালিখিনি ধুই ল'লোঁ। এতিয়া মই ইয়াত সিজিবৰ কাৰণে অলপ নিমখ দিম। মই নিমখ এতিয়া বেছি নিদিওঁ, পিছত আকৌ দিব লাগিব। মই ঢাকনখন মাৰি গেছটো জ্বলাই দিম। বগৰী টেঙাকেইটা সিজালৈকে মাছকেইটা বাছি লওঁ। এতিয়া মোৰ মাছকেইটা বাছি হৈ গ'ল। মই ইয়াত এতিয়া নিমখ হালধি সানি ল'ম। মই ধুনীয়াকৈ হালধিখিনি লগাই ল'ম অলপ। যেতিয়া ফ্ৰাই কৰিলে মানে ৰংটো ধুনীয়া লাগে দেখিবলৈ। মই এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ দেই। এতিয়া মোৰ দালিখিনি হৈ গ'ল। গেছটো বন্ধ কৰি দিওঁ। এতিয়া মাছ ফ্ৰাই হৈ গৈছে আৰু এতিয়া বনোৱা আৰম্ভ কৰোঁ। মই কেৰাহীখন পাতি থৈছোঁ। কেৰাহীখন গৰম হ'বৰ কাৰণে মই গেছটো জ্বলাই দিওঁ। কেৰাহীখন গৰম হ'ল। এতিয়া মই ইয়াত তেল দি দিম। মই তেলত দিবৰ কাৰণে 5 ফোৰণ লৈছোঁ, তেজপাত এখিলা লৈছোঁ, কেঁচা জলকীয়া 4টা লৈছোঁ, শুকান জলকীয়া কেইটামান লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা এটুকুৰা থেতেলিয়াই লৈছোঁ আৰু নহৰু কেইটামানো থেতেলিয়াই লৈছোঁ। তেলখিনি পকিলে মই এতিয়া ইয়াত 5 ফোৰণ দি দিম। গেছৰ ফ্লেমটো সৰু কৰি থৈছোঁ, মই অকণমান ডাঙৰ কৰি দিছোঁ। তেজপাতখিলা দি দিম, শুকান জলকীয়াকেইটা দি দিম। পিঁয়াজখিনি হৈ গৈছে মোৰ। এতিয়া ৰচুনখিনি দি দিম। খুন্দি থোৱা আদাখিনি দি দিম। চেণ্টটো মজা আহিছে। মই অলপ এতিয়া হালধি দি দিম, কাৰণ মই দালিত হালধি দিয়া নাই। আৰু অলপ নিমখো দি দিম। অথনি দালিত নিমখটো অলপ কমকৈ দিয়া আছে। এইখিনি এতিয়া হৈ গ'ল। মোৰ দালিখিনি তৈয়াৰী হৈ আছে। মই এতিয়া দালিখিনি ইয়াত এড কৰি দিম, মানে ঢালি দিম। দালিখিনি কালাৰটো মজা উঠিছে। খাই যেনেকুৱা লাগক নালাগক, কিন্তু গোন্ধটো বহুত মজা আহিছে। বগৰী টেঙাখিনি বইল কৰি থৈছিলোঁ যে, এতিয়া মই এইখিনি এনেধৰণে পিটিকি দিম। পিটিকি ইয়াৰ ছালটো আৰু গুটিটো মই এক্সট্ৰা কৰি দিম দেই। আপোনালোকে এক্সট্ৰা কৰোঁ বুলি ক'লেও পাৰে, নকৰোঁ বুলি ক'লেও তেনেধৰণে দি দিব পাৰে। মই বাকলিখিনি আৰু গুটিখিনি আঁতৰাই দিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পাইছে কমেণ্ট কৰিব, কমেণ্টত জনাব। আৰু ভিডিঅ'বিলাক শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। এতিয়া মই এইখিনি বগৰী টেঙাখিনি ধুনীয়াকৈ চেপি পিনে গুটিখিনি আৰু বাকলিখিনি মই ছাইড কৰি দিলোঁ। এইখিনি এতিয়া অকল বগৰী টেঙাৰ জোলখিনি। আপোনালোকেও এনেধৰণে ল'ব, এনেধৰণে ল'লে ভাল। এতিয়া চব্জি উতলি আছে মোৰ দালিখিনি, ইয়াত মই এইখিনি ঢালি দিম। বগৰী টেঙা জোলখিনি দি দিয়াৰ লগে লগে চব্জিখন ইমান ধুনীয়া বগা হৈ আহিলে দেখিছেনে? দালিখিনি উতল আহিলে এতিয়া মই ইয়াত এতিয়া মাছখিনি দি দিম। মাছকেইডোখৰ ইয়াত দি দিম। এতিয়া ধুনীয়াকৈ উতল এটা দুটামান আহিবলৈ দিম আৰু
পিছত মই দিয়া ভিডিঅ'বিলাক আপোনালোকে সহজে পোৱাকৈ। মোৰ দালিখিনি হৈ গৈছে আৰু এতিয়া মই অথনি মান ধনিয়া অলপ কাটি থৈছিলোঁ, মই এতিয়া মান ধনিয়াখিনি দি দিম। দালিখিনি দেখিব ইমান ধুনীয়া লাগিছে। আপোনালোকেও এনেধৰণে বনাই খাব। বনাই খাই কেনেকুৱা পালে কমেণ্টত জনাব, কমেণ্ট কৰিব দেই। কমেণ্ট কৰিবলৈ নাপাহৰিব, খালি বেয়াকৈ কমেণ্ট নকৰিব আৰু। দালিখিনি হ'ল, মই গেছটো বন্ধ কৰি দিওঁ এতিয়া। মোৰ ৰেচিপিটো বনাই হৈ গ'ল। মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পাইছে মোক কমেণ্টত জনাব। মোৰ ভিডিঅ'কেইটা চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ দেই। আপোনালোকে যেন আগলৈ এনেধৰণে মই ভিডিঅ' বনাই যাবৰ কাৰণে যেন উৎসাহিত দিয়ে যেন।